দেওবাৰৰ দিনা বজাৰলৈ নগ'লে হ'ব জানো? বজাৰলৈ গ'ল, সেয়া মোলৈ মাংস অকণ আনিলে, নিজলৈ মাছ লৈ আহিলে আৰু আহিয়ে চাহ অকণ খাবলৈ তেওঁ মিঠাইও 4টা লৈ আহিছে। আমাৰ দুজনলৈ কালাকান 2টা, ইহঁতলৈ এইটো কি মিঠাই বুলি কয় জানো, তাৰে 2টা লৈ আহিছে। লৰালৰিকৈ চাহকণ খাই ল'লোঁ। আকৌ দুপৰীয়া ভাতত যে লাগিবই লাগিব। তাৰ আগতে চাহ খোৱাৰ পিছতে মাছখিনি ধুই ল'লোঁ। এইখিনি চেলকনা মাছ বুলি কয়, চব মিক্স আছে, খাবলৈ খুব ভাল লাগিব, মিঠা। এনেকুৱা আকৌ দুদিনমানৰ আগতে আনিছিলে, পেটু নেকাঢ়িলেও হয়, ধুনীয়া মাছখিনি, পেটু চেটু নোলায়, তিতা অকণো নহয়, খুব সুন্দৰ খাবলৈ। মাছখিনি ঠিকছে দুবাৰমান ধুই ল'লোঁ, 2-3বাৰমান ধুলোঁ। ধুই মেলি আৰু তাৰ লেতেৰাখিনি গ'ল। ইয়াতে চাব দেই, মাছটো কেইবাটাও প্ৰকাৰৰ আছে। এয়া দেখিছেনে? তেওঁ মাছ খাই ভাল পায়, সেইটো কাৰণে মাছ অকণ লৈ আহিছে। জহা ভোল আছে, জহা ভোলৰ লগতে বনাম বুলি ভাবিছোঁ। এইটো বাঁহপতীয়া মাছ বুলি কয়, আপোনালোকে কি কয় বাৰু? আমাৰ এইফালে বাঁহপতীয়া মাছ বুলি কয়। কেইবাটাও আছে বাঁহপতীয়া মাছ, চব মিক্স আছে। তাৰপিছতে আৰু মাংসকণো ধুই ল'লোঁ। এইটো জাতি বাঁহৰ গাজ হয়। এইটো বছৰৰ প্ৰথম গাজ খাম আৰু গাজ এটা লৈ আহিলে, তাকে কাটি বাছি থওঁ বুলি গুচাই ল'লোঁ।